নচাৰ উপৰিও মানে লগে লগে যেতিয়া গাই থকা হয় সেইটো ইণ্টাৰেষ্ট অলপ বেলেগ মোৰ সেইটো বেছি ভাল লাগে মানে নমস্কাৰ পোনপ্ৰথমে প্ৰতিভাৰ কদৰ সমূহ পৰিয়ালবৰ্গলৈ স্বাগতম জনাইছো আজি আমি এটা বিশেষ অনুষ্ঠান আগবঢ়াবলৈ লৈছো অনুষ্ঠানটোৰ নাম হৈছে সৰু মনৰ ডাঙৰ অনুভৱ আমাৰ মাজত আজি উপস্থিত আছে মোহন দহতীয়া ৰামধেনু অসম পেজৰ স্বত্বাধিকাৰী খবৰ কেনেকুৱা মোৰ খবৰ ভালেই আমন্ত্ৰণটো পাই তোমালৈ অশেষ ধন্যবাদ জনাইছো দৰ্শকসকলকো মোৰ অলেখ মৰম যাচিছো মোহন দহতীয়া নামটোৰ অৰ্থটো কি বাৰু মোহনীয় হয় খুব ধুনীয়া সেইকাৰণে দেখাটো ধুনীয়া থেংক ইউ প্ৰথম শিক্ষানুষ্ঠান কোনখন বিদ্যালয়ৰ পৰা আৰম্ভ হৈছিল মোহনৰ মোৰ শিক্ষানুষ্ঠান আৰম্ভ হৈছিল হলুংগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা কিন্তু হলুংগুৰি প্ৰাথমিক বিদ্যালয় মোৰ ঘৰৰ পৰা অলপ দূৰত হয় দূৰত হোৱাৰ কাৰণে কি হ'ল ওচৰতে এখন বালিজান প্ৰাথমিক বিদ্যালয় বুলি নতুনকৈ স্থাপন কৰিছিলে দূৰত যাবলৈ অসুবিধা পাই কিনে যিহেতু মোৰ এডমিশ্যন তাতে হৈছিলে কিন্তু মই এডমিশ্যন কৰা স্কুলখনলৈ নগৈ কিনে ওচৰত থকা বালিজান স্কুললৈ পলাই আহোঁ তাৰপাছত আছিলে ইণ্টাৰেষ্টিং আছিলে তেতিয়া তাৰপিছত কোনখন স্কুলৰ পৰা হাইস্কুল মেট্ৰিক পাছ কৰাৰ কথা সেইটো চিকৰাজান জাতীয় বিদ্যালয়ৰ পৰা কিহলৈকে পঢ়া হ'ল মোহন দহতীয়াই গ্ৰেজুৱেশ্যন ভালে আছে গ্ৰেজুৱেশ্যন কিবা স্মৰণীয় ঘটনা কলেজৰ দিনৰ কিবা স্মৰণীয় ঘটনা কলেজৰ দিনৰ কথা ক'বলৈ গ'লে তেনেকুৱা ইণ্টাৰেষ্টিং বহুত আছে কেতিয়া কোনটো কম সেইটোৱে ভাবি নাপাইছোঁ মনত থকা কিবা এটা ছোৱালীবিলাক অলপ বেছিকৈ চাইছিলোঁ নেকি আচ্ছা পেৰসী এতিয়ালৈকে কিমানজনী আছে বৰ ইণ্টাৰেষ্টিং কথা দেই এইটো অলপ প্ৰাইভেট নেকি আচ্ছা মোহনে কেৱল এজন গায়কৰে গান শুনে বাকীবিলাক গায়ক কি ভাল নালাগে নেকি ভাল নালাগে বুলিয়ে ক'ব পাৰি গায়কটো এজনে ভাল লাগে জুবিন গাৰ্গ চবে বহুতে ভাল পাই চাগে জুবিন গাৰ্গক কিন্তু ষ্টেজ প্ৰগ্ৰেমবিলাকত কিছুমান ভাল লাগে যেনে এইটো কি নাম আছিলে কুসুম কৈলাশ খুব ভাল লাগে অলপ বাদ বাকীটো জুবিনকে ভাল লাগে মানে বেলেগ একো নাই নাচ বাগটো হৈ থাকে কিন্তু নচাৰ উপৰিও মানে লগে লগে যেতিয়া গাই থকা হয় সেইটো ইণ্টাৰেষ্ট অলপ বেলেগ মোৰ সেইটো বেছি ভাল লাগে মানে নচাতকৈ মই লগত গাই থাকিব পালে বেছি ভাল লাগে এতিয়া কিহত ব্যস্ত হৈ আছে মোহনে এতিয়া এখন পেজ আছে ফেচবুক পেজ ৰামধেনু অসম বুলি তাতে ভিডিঅ'বিলাক কেতিয়াবা আপলোড কৰি থাকোঁ ভোটাৰ কাৰ্ড মানে যিবিলাক অনলাইন ছাৰ্ভিচবিলাক মোৰ স্পেচিয়েলি এইটো প্ৰফেশ্যন হয় মই তাৰ পৰাই মোৰ ব্যৱসায় বুলি ক'ব লাগিব এইটো অনলাইন ছাৰ্ভিচবিলাক কৰোঁ মোহনৰ পৰা এটা অভিজ্ঞতাৰ বিষয়ে মই জানিবলগীয়া আছে অভিজ্ঞতাটো হ'ল আমাৰ এই ওচৰে পাজৰে আমাৰ গাঁওবিলাকত বিশেষকৈ যে ল'ৰাবিলাক বাহিৰলৈ কাম কৰিবলৈ গুচি যায় কিন্তু তেওঁলোকে এবছৰ দুবছৰ বা তাতোতকৈ বেছি কেইবাবছৰমান থকাৰ পিছত আকৌ গাঁৱলৈ উভতি আহি সেইখিনি কাম কৰি মইতো তেনেকৈ বাহিৰত কামলৈ গৈ পোৱা নাই বা কৰি পোৱা নাই বাহিৰৰ অভিজ্ঞতা এটা বিষয়ে মই জানিব বিচাৰিছোঁ কেনেকুৱা ভাল নে বেয়া নে কেনেকুৱা অভিজ্ঞতা এটা আপোনাৰ এইটো বিষয়ে কিছুমানৰ কাৰণে ভাল কিছুমানৰ কাৰণে বেয়া মোৰ ক্ষেত্ৰত বেয়া আছিলে নেকি সম্ভৱ ময়ো এবাৰ কাৰণ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি যেতিয়া মই ঘৰত আহিছিলোঁ কি কৰোঁ কি নকৰোঁ উপায় নাই তো লগৰখিনিও কিছুমান গুচি গ'ল বাহিৰলৈ ময়ো যাবলৈ থিৰাং কৰিলোঁ তো গ'লোঁ 4 মাহ থাকিলোঁ 4 মাহ থকাৰ পাছত ঘূৰি আহিলোঁ এইকাৰণে ঘূৰি আহিলোঁ তাত মানে যদি জ্বৰ মূৰ বিষ তেনেকুৱা ধৰণৰ কিবা শাৰীৰিক স্বাস্থ্যৰ অৱনতি ঘটে তেতিয়াহ'লে তোৰ ওচৰত কোনো নাথাকে ঘৰত থাকিলে মা পাপা ঘৰ অন্যান্য ধৰণৰ ওচৰ চুবুৰীয়াও থাকে তাত কিন্তু কোনোৱে নাথাকে তই সম্পূৰ্ণ অকলে তই যদি তোৰ পেট বিষাইছে তোৰ যদি জ্বৰ হৈছে তই অকলে হস্পিটেল যাব লাগিব লগৰবিলাক থাকে লগৰবিলাকে আকৌ সিহঁতৰো এটা দায়িত্ব থাকে যে কি সিহঁতে ছুটি পাব কি নাপায় কামৰ পৰা তো তেনেকুৱা ধৰণে হয় মোৰ জ্বৰ উঠিছিলে মই সেইকাৰণে গুচি আহিব লগা হ'ল আচ্ছা আপোনালোকৰ গাঁৱত এই সাংস্কৃতিক দিশত কেনেধৰণে আগবঢ়া গাঁওখন বা কি প্ৰগ্ৰেম অনুষ্ঠানবিলাক খুব হৈ থাকে গাঁওখনৰ বিষয়ে সাংস্কৃতিক ক্ষেত্ৰৰ লগত সিমান জড়িত নহয় যদিও কিছুমান ক'ব পৰা যায় এতিয়া ৰিচেণ্টলি হৈ আছে ভাওনা শিকি আছে ল'ৰা ছোৱালীবিলাকে সৰু ল'ৰা ছোৱালীবিলাকে 9-10ত পঢ়ি থকাবিলাকে তো তেনেকুৱাকৈ আৰু গান শিকি থাকে আৰু এফালে গাঁও পঞ্চায়তৰ কাষতে লাগি আছে এটা চিত্ৰাংকন প্ৰতিযোগিতা বুলি হৈ থাকে ল'ৰা ছোৱালীবিলাকে ছবি আঁকিব শিকে
তো সেইটো সাংস্কৃতিক ছবি অঁকাটো সাংস্কৃতিক দিশত নপৰে, হ'লেও মানে ল'ৰাখিনি এংগেজ হৈ থাকে তাত, ল'ৰা ছোৱালীবিলাক। বৰ্তমান মোহনৰ বয়স কিমান বাৰু জানিবলৈ বহুত বহুত দৰ্শকে মোক প্ৰশ্ন কৰি থাকে যে মোহনৰ বয়স কিমান বুলি। এনেই দেখাত কেনেকুৱা লাগিছে? দেখাতো বেয়া দেই, হেণ্ডচাম ধুনীয়া ল'ৰাটো, সেইটো কাৰণে সুধি থাকে মানে বহুতে বয়স কিমান। সেইটো অলপ কামৰ দিয়া নিচিনা হ'ল যেন পাইছো। ল'ৰাৰ বয়স ক'ব নোৱাৰি আজিকালি ছোৱালীৰ নিচিনাকে। কিমান হ'ব পাৰে? মই সিমানকে বয়সটো হিচাপ কৰি নাথাকো। 28 বছৰ হৈছে চাগে। আচ্ছা, মোহনে বিয়া কেতিয়া পাতিব? বিয়া পাতিব। ঘৰ এটা বনাই আছো। ঘৰটো হোৱাৰ পাছত বিয়াখন পাতিব লাগিব। বেলেগৰ ছোৱালী এজনী আনি ভঙা ঘৰ এটাত থলেতো নহ'ব ন। ঘৰটো বনাই লৈছো সেইকাৰণে। আচ্ছা, এটা অভিযোগ এটা আছে যে মোহনে ঘৰত দেৰিলৈকে শুই থাকে, সেই কাৰণটো আমি জানিব পাৰিম নেকি? এইটো মানে এনেকুৱা, এনেই ধেমালি কৰি থাকো কেতিয়াবা। মোৰ জীৱনত বহুত সপোন, সেই সপোনবিলাক দেখিবলৈকে মই দেৰিলৈকে শুই থাকো, সেনেকুৱা ধৰণৰ কথা। কিন্তু তেনেকুৱা নহয়। কেনেকে দেৰিলৈকে শুই পাওঁ মই নিজে নাজানো, কিন্তু ৰাতি হলে মোবাইলটো টিপি থাকোতে অলপ টাইম গুচি যায়। তো হ'লেও মই এইটো আজিকালি অভ্যাসটো এৰিছো, এৰিবলৈ চেষ্টা কৰিছো। ইয়াত এইখন ওচৰতে লাগি আছে বালিজান ৰাজহুৱা খেলপথাৰ। ৰাতিপুৱা দৌৰ মাৰিবলৈ অহাৰ অভ্যাস এটা নতুনকে সৃষ্টি কৰিছো। আৰু ওচৰৰ গাঁৱৰ ল'ৰাবিলাক আহি থাকে, কিন্তু মইহে এটা গাধেৰা যি এতিয়া অভ্যাস কৰিব আছে। গাঁওখনক লৈ কি পৰিকল্পনা আছে মোহনৰ? গাঁৱক লৈ মোৰনো ইণ্ডিভিজুৱেলি কি কৰিব পাৰো এখন সমাজক লৈ, তেনেকুৱা গাঁওখনক লৈ ল'ৰা ছোৱালী এতিয়া দেখি আছো, ল'ৰা ছোৱালীখিনি নিজৰ ভাগে পঢ়াক লৈ, চিত্ৰাংকনক লৈ, সাংস্কৃতিক দিশক লৈ চবেই নিজে এংগেজ হৈ আছে। তো দেখি ভাল লাগিছে। আগৰ দৰে এতিয়া সেই কানি বেপাৰী, ড্ৰাগছ বেপাৰী, সেইবিলাক মদ বেপাৰী এইবিলাক মানে নোহোৱা হৈ গৈ আছে। তো সেইবিলাক দেখিয়ে ভাল লাগিছে। তো তেনেকা যিখিনি কৰিব পাৰিছো সামান্যভাৱে হ'লেও মই চেষ্টা কৰিছো, সিমানতে আৰু। মোহনে গুৰু গোসাঁই নামানে নেকি বাৰু? গুৰু গোসাঁই মানুহ আস্তিক নে নাস্তিক আমি জানিব বিচাৰিছো। নাস্তিক বুলি ক'ব পাৰো, কিন্তু গুৰু গোসাঁই মানুহ ইয়াৰ পৰা। তুমি এনেকুৱা ক'ব বিচাৰিলে ভগৱান আছে নাই বুলি মোক সুধিব বিচাৰিলে মই নাই বুলিয়ে ক'ম পোনছাতে, কিন্তু ইয়াৰ পৰা কিবা এটা আছে। ভিডিঅ' বনাবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? ভিডিঅ' বনাবলৈ ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাবলৈ মই আৰম্ভ কৰিছিলোঁ কলেজত থকা দিনৰ পৰা। 2017 চনত। 2017 চনতে মই এটা ভিডিঅ' প্ৰস্তুত কৰিব চেষ্টা কৰিছিলোঁ, কিন্তু ভালো লাগিছিলে। এতিয়াও আছে ভিডিঅ'টো। ঠিক আছে, ভিডিঅ'টো লগাই দিম বাৰু। 2017 চনতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলে বুলি কৈছিলে, সেই ভিডিঅ'টো লগাই দিম। এতিয়া বৰ্তমান ৰামধেনু অসম পেজত কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰা হয় বিশেষকৈ মানে বেলেগ একো নাই। যদি মই ভাল এটা দেখোঁ, পৰিৱেশটোত যদি ভাল এটা কিবা দেখোঁ, তো সেইটো ভিডিঅ' বনাই কিনে আপলোড কৰি দিওঁ ৰাইজক দেখাবৰ কাৰণে। মই যদি ক'ৰবাত গৈছোঁ, ভাল এটা চিনেৰি দেখিছোঁ, সেইটো মই আপলোড কৰি দিওঁ ভিডিঅ' কৰি কিনে। আৰু তেনেকুৱাই আৰু যদি ধুনীয়াকৈ এখন বিয়া দেখিছোঁ, সেইখনো ভিডিঅ'টো বনাই কিনে মই আপলোড কৰি দিওঁ। তেনেকুৱাকৈ বৰ এইটোৱে ভিডিঅ' দিম এনেকুৱা কোনো কথা নাই। বাহিৰলৈ কাম কৰিবলৈ যোৱাৰ পাছত যেতিয়া আকৌ ইয়ালৈ ঘূৰি অহা হ'ল ঘৰলৈ, তাৰপিছত কি কাম হাতত লোৱা হ'ল? তেতিয়া 4 মাহ থকাৰ পাছত অলপ পইচা ঘূৰি আহিছিলে মোৰ হাতত। তো প্ৰথমতে চিন্তা কৰিলোঁ ঘৰটো বনাবৰ কাৰণে। অলপ চলপ বস্তু আনিলোঁ, ঘৰটো ফাউণ্ডেশ্যনটো হৈ গ'ল। তাৰ পৰা এনেকুৱা লগত আছে মোৰ লগৰ একদম ভাল বন্ধু ৰাজপল্লৱ মৰাণ। ৰাজপল্লৱ মৰাণ লগত লগ হৈ বৰডুমচা পুৰণিপুখুৰী গাঁও পঞ্চায়তত এটা আধাৰ চেণ্টাৰ খুলিলোঁ। আধাৰ চেণ্টাৰত কাম কৰিলোঁ, আধাৰ চেণ্টাৰত কাম কৰি তাৰপিছত সেই লাইনটোত গুচি গ'লোঁ। ভাল লাগিলে সেই লাইনটোত, অনলাইন ছাৰ্ভিচ চেণ্টাৰটোত। তাৰ পৰা তেনেকৈ কাম কৰিলোঁ। তাৰপিছত সেইটো লাইনতে এতিয়াও গুচি গৈ আছোঁ। এতিয়া আৰু পৰিকল্পনা এটা আছে। লগৰ কিছুমান আছে, লগৰবিলাকৰ লগত লগ হৈ এটা গোট খোলা। গোটটো মানে কোম্পানী আৰু সেইটো ছাৰ্ভিচ ডিল নামৰ। ছাৰ্ভিচ ডিলটো অলৰেডি আছে নামটো। ছাৰ্ভিচ এতিয়া আৰু কিছুমান ল'ৰা সংযোগ কৰি সেইটো আপগ্ৰেড কৰাৰ কথা চিন্তা কৰি আছোঁ। তাতে ছাৰ্ভিচ থাকিব। কেনেকুৱা ধৰণৰ হ'ব কামবিলাক? কেটাৰিং ছাৰ্ভিচো থাকিব তাত। কেটাৰিং ছাৰ্ভিচ মানে আমাৰতো বিয়া এখন হ'লে বিয়াখন ভাত বনাবৰ কাৰণে সেই ক'ৰবাত বিহাৰী মাৰোৱাৰী কিছুমান আজিকালি অনা দেখা যায়। তো সেইখিনি যদি
সেইখিনি যদি আমাৰ ল'ৰা কেইজন মানে সমাজৰ নিয়মটো থাকিব তাত, আমাৰ ল'ৰা কেইজন মানে যদি তাত ভাত বনাওগে, গাঁৱৰ ল'ৰাবিলাকতো পাবলৈ নাই আজিকালি, চব নিজৰ নিজৰ কামত ব্যস্ত। তো আমি যদি সেনেকুৱা গোট এটা থাকো, তো আমাৰ পৰিৱেশটো ভাল হৈ থাকিব, আৰু বাহিৰৰ মানুহে কেলে বনাবগে লাগিছে, আমি নিজে বনাম। আমি নিজৰ সংস্কাৰখিনিও জানিম, নিজৰ ধৰ্মীয় ৰীতি নীতিখিনিও তাত আবদ্ধ হৈ থাকিব। তো সেইটো হিচাপত মানে সেনেকুৱা এটা কথা চিন্তা কৰি আছো। আৰু তাত থাকিব অনলাইন চাৰ্ভিচবিলাকতো থাকিবই। তো বা সমাজত যিবিলাক কাম ওলাই থাকে সেইবিলাক গোটেই কৰিম আৰু সেনেকুৱাকে চিন্তা কৰি আছো। দৰ্শকসকল, মোহনৰ পৰা আমি ভালেখিনি কথা জানিব পাৰিলো, আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছো আমাক ইমানখিনি সময় দিয়াৰ বাবে। হয়, ময়ো তোমালৈ বহুত বহুত ধন্যবাদ জনাইছো এই দৰ্শকৰ মাজলৈ মোক লৈ অনাৰ কাৰণে। আগলৈ লগ পাই থাকিম এনেদৰে। আগলৈ লগ পাই থাকিম। ধন্যবাদ।